हाय गाइस वेलकम बैक टू माय चैनल। सो ये जो वीडियो है ना वो मैंने एक हफ़्ते पहले ही शूट कर लिया था बट एडिट नहीं किया क्योंकि मुझे आलस आ रहा था। बट अभी आप लोग एंजॉय करो। ये मेरा कुछ पागलपंती का वीडियो है। उसके बाद मैंने सोचा कि ट्रेडिशनल ड्रेस में थोड़ा सा फ़ोटोज़ क्लिक कर ले, वीडियोस बना ले, रील्स बना ले। बैकग्राउंड को आप इग्नोर कर दो, मम्मी ने सारे जगह कपड़े हवा सुखा कर रखा है। बट या फोटोবিলাক मैं लास्टत दी दिम देखाई किने। उसके बाद रील्स थोड़ा सा। उसके बाद शाम को मैं अपने दोस्त नेहा के साथ बिहू देखने के लिए गई। नेहाक लग पालो তাৰপিছত আমি আইসক্ৰীম খালোঁ আৰু স্মোকিং বিস্কুট ট্ৰাই কৰিছোঁ। আমি দুটাই নেহা আৰু মই লাইফত ফাৰ্ষ্ট টাইম মানে স্মোকিং বিস্কুট খাইছোঁ। সেনেকুৱা ইমান একো টেষ্ট নাই, চিম্পলে আছিলে আৰু আমি দুজনীয়ে কি কয় স্মোক ওলাব সিমান নোৱাৰিলোঁ। उसके बाद हमने गोला खाया एंड मैं एक अच्छी वाली फूड ब्लॉगर बनकर सब कुछ वीडियो शूट कर ली। আমি এতিয়াতে অলপমান চাওমিন খাব ৰখিছো। उसके बाद चाउमीन। आप लोग सोच रहे होगे ना हम कितना खा रहे हैं। हाय गाइस वेलकम बैक टू माय चैनल। सो আজি মোৰ মাই ইনষ্টাগ্ৰামৰ কাৰণে ৰিলছ বনাব, তো তাৰ কাৰণে পুৰা একদম মানে প্ৰিপাৰেশ্যন চলি আছে। মানে মোৰ মাই ফাৰ্ষ্ট টাইম ৰিলছ বনাব সেইকাৰণে। সো তাৰে মানে অলপমান BTS আপোনালোকক দেখাম, ভিডিঅ'টো লাষ্টলৈকে চাব। আজি মোৰ মাই ৰিলছ বনাব আৰু বতৰটো কেনেকুৱা হৈ আছে চাওকচোন। বৰষুণ দি আছে পুৰা একদম মানে। এতিয়া মই মোৰ মাৰ মেকআপ কৰি দিওঁ, মা পুৰা একদম ৰেডি হ'ব, তাৰপিছত ধুনীয়াকৈ ৰিলছ বনাম। কিবা কোৱা, কি হ'ব এতিয়া তোমাৰ? মোৰ এতিয়া শ্বুটিং হ'ব, গানৰ শ্বুটিং হ'ব, তাৰ কাৰণে মেকআপ। মোৰ মাৰ ৰিলছ প্লাছ গানৰ শ্বুটিং হ'ব, তাৰ কাৰণে এতিয়া মেকআপ হৈ আছে। পুৰা একদম পেম্পাৰ কৰি আছোঁ আমি মাক। ফাইনেলি আমাৰ মডেল ৰেডি হ'ল, আহি আছে আৰু আমি গানৰ শ্বুটিং কৰিম। এতিয়া আপোনালোকক BTS দেখাম। মা আহা, মা আহি আছে, তাৰপিছত আপোনালোকক দেখাম মা কিমান ধুনীয়া লাগি আছে। অ'কে, চ' আমি এইটো ৰুমত শ্বুটিং কৰিম। এইবিলাক অলপমান কিবা ছেটআপ কৰিবৰ কাৰণে এটা ডল আৰু ফ্লাৱাৰ বেছ লৈ আহিছোঁ। বৰষুণ দি আছে পুৰা। হৈ গ'ল গানটো। মাৰ ইনষ্টাগ্ৰামত গানটো দি দিম, আপোনালোকে চাব আৰু মোৰ মাক ফ'ল' কৰি দিব। আৰু ৰিলছ বনোৱা নহ'ল বৰষুণ দি থকাৰ কাৰণে, হয়নে? কোৱা কিবা চাব মোৰ গানটো ভাল হৈছেনে নাই, ভাল হ'লে কমেণ্ট কৰিব। আৰু এতিয়া মই মাৰ অলপমান লুক অলপমান কিবা শ্বৰ্ট ৰিলছৰ কাৰণে অলপমান এডিট কৰি কিনে ৰিলছ বনাই কিনে মই পষ্ট কৰি দিম। সৰু চাই এটা ছেটআপ বনাইছোঁ। একো নাই, এনেই জাষ্ট ফুলদানি আৰু এটা টেডি বিয়াৰ আনি থৈ দিছোঁ। চ' মাৰ অলপমান কিছুমান ফটোজো উঠালোঁ আৰু ৰিলছৰ কাৰণে হেৰিও কৰিলোঁ, ভিডিঅ'জো ল'লোঁ। এতিয়া আমি আইতাহঁতৰ ঘৰলৈ যাওঁ।
ব্লগটো এণ্ড কৰি দিওঁ নেকি অ'কে চ' ব্লগটো এইখিনিয়ে সৰু চাই এইটো এটা ভিডিঅ' আছিলে এতিয়া এণ্ড কৰি দিওঁ বাই মাক চাব দেই অঁ গানটো চাব আৰু মাক ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব মোকো কৰি দিব লগতে ব্লগটো এণ্ড মই নকৰিলোঁ মই এতিয়া আইতাহঁতৰ ঘৰত আহিছোঁ মানে আইতাহঁতৰ ঘৰ বনাই আছে ন তো ৰুম চুম চব বনাই হৈছে মইতো দেখিছোঁৱে কিন্তু আপোনালোকক মই অলপমান দেখাম এনেই পুৰা এণ্ট্ৰেঞ্চৰ পৰা ভিডিঅ' খুন্দি আছে পুৰা বাট মই দেখাওঁ এইটো আমাৰ এণ্ট্ৰেঞ্চ তাৰপিছত এইটো হল আৰু ৰাইট ইফালে আছে মোৰ মামাহঁতৰ ৰুম এণ্ড এইটো এটেচ বাথৰুম আৰু ইফালে বেলকনি বৰষুণ দি আছে পূৰা এণ্ড বেলকনিৰ এই চাইডেদি আমাৰ ওলাব ডাইনিং ৰুম এইটো এটা বাথৰুম মিনছ আৰু এটা বাথৰুম এণ্ড এইটো মোৰ আইতা ককাহঁতৰ ৰুম এণ্ড কিটচেন আৰু এটা গেষ্ট ৰুমো আছে এইটো গেষ্ট ৰুমটো পূৰা আন্ধাৰ হৈ আছে ৰ'ব অলপমান ফ্লেছ লাইট দিওঁ গেষ্ট ৰুমটো এইটো পূৰা আন্ধাৰ হৈ আছে মই এনেকৈ ভিডিঅ' ল'ব পৰা নাই কাৰণ কি পূৰা একদম মানে ভিতৰত হয় ন গেষ্ট ৰুমটো চ' সেইকাৰণে পূৰা আন্ধাৰ হৈ আছে আৰু ইন ফিউচাৰ গেষ্ট ৰুমটো মোৰ ৰুম হ'ব কাৰণ কি মই ঘৰ হোৱাৰ পিছত এতিয়া থাকিবলৈ আহিম ওপৰততো গৈ কিনে দেখালোঁ হয় কিন্তু এতিয়া মানে বৰষুণ দি আছে চ' মই ওপৰলৈ নাযাওঁ এতিয়া পিছত কেতিয়াবা আইতাহঁতৰ ঘৰত আহিলে মই ওপৰলৈ গৈ কিনে আমাৰ ওপৰৰ চাত দেখাই দিম আপোনালোকক